অ'কে, এইটো এটা ফল হয়। যদি আপোনালোকে নামটো জানে কমেণ্ট ছেকশ্যনত নামটো লিখি দিয়ক। এণ্ড মই ভিডিঅ'টো এণ্ডতো ফলটোৰ নামটো কৈ দিম, গতিকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। Hello, what is up guys? My name is Onlambo Patro and welcome back to my another vlog. So আজি মোৰ ফ্ৰেণ্ড এটাৰ বাৰ্থডে হয়, গতিকে সি বাৰ্থডে পাৰ্টি এটা দিছে। চ' মই এতিয়া ফাৰ্ষ্ট প্ৰাণজিত ভাইক পিক আপ কৰিম তাক ঘৰৰ পৰা, মানে সিও যাব মোৰ লগত একেলগে বাৰ্থডেলৈ। গতিকে ভিডিঅ'টো এণ্ডলৈকে চাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰাণজিতক লগ পোৱা ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ থাকি গ'ল। প্ৰাণজিত মোক এইফালে ঘূৰি দিয়া পাক। চ' এতিয়া আকৌ এবাৰ ৰেকৰ্ড কৰি দিছোঁ, চেখৰ মিলাই কি চলাব, কাৰণ মই ব্লগ বনাব লাগে। ত' ব'লা। চ' এইটো আমাৰ বাৰ্থডে বয় গীতাৰ্থ। হেপী বাৰ্থডে ব্ৰ'। থেংক ইউ। চ' বেকগ্ৰাউণ্ডত গৰু এটা আছে লগতে। তোৰ এটা আহিলে নি? কোন কোন আহিছে? কোন কোন আছে তাত? কেলে? একো নাই, অনুভৱ কেনেকুৱা বাস্তৱ? মজা। খুবেই নিজকে গৰ্বিত অনুভৱ লাগিছে। এয়া মানে এইটো মানে কি হ'ল, বহুত বহিলোঁ কেৱল নগ'ল কালাৰটো। এইটো মানে লেতেৰা নহয় দেই, এইটো মানে আপোনাৰ হেৰি কালাৰ, কিবা চামনি টাইপ উঠি যায় এইটো কালাৰ। চ' গাইজ, সকলোৱে গীতাৰ্থক বাৰ্থডে উইচ কৰি দিব কমেণ্ট ছেকশ্যনত। আমাৰ এই বাস্তৱ ভাইৰ কাৰণে কমেণ্ট এটা আৰু লাইক এটা কৰি দিব, কাৰণ বহুত কষ্ট কৰিছে। কষ্ট মানে কি আৰু পাৰি আৰু মনায়ো এয়া লাগি আছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, থেংক ইউ। আশীৰ্বাদ থাকিল তোমাৰ লগত। তোমালৈ চ' বাৰ্থডে দিনাখনি ছুটি পোৱা নাই, অনুভৱ কেনেকুৱা? তো খানাটো আজি কিহেৰে? খানাটো আজি হাঁহে হ'ব, পাতি হাঁহ। হাঁহ ক'ত? পুখুৰীত মানে হাঁহ ধৰিব লাগিব। ধৰিব লাগিব। আজি মাংস খোৱা হ'ল আৰু সেইটো এটা এনজয়। উঠিব কোনফালে? সেই ৰাস্তাত দিলে যদি দৰকাৰ আছে লৈ গ'লেই হ'ল। হায়াৰ কৰি নিব পাৰিব। অ'কে, দুটা হাঁহ ধৰি হৈ গ'ল। পুখুৰীৰ পৰা মানে হাঁহ ধৰিব লগা হৈ গ'ল। তাকো লোকৰ ঘৰৰ পৰা আনি ইয়াত মেলি থৈছোঁ। অ'কে, আজি বধা যাব।
TSR Vlogs. ओके एफाले चौका खानी আছে খানা বনাবলে यो बॉय डीजे বেলুন ফুলাই আছে या TSR Vlogs गौरव गेमिंग JG गेमिंग सबरे चैनलर लिंक तो मोर डिस्क्रिप्शनत থাকিব सो সকলে সাবস্ক্রাইব কৰি লব এলা বার্থডে বয় কেক কাটিং কৰিব যে আজি মোৰ নিৰাকাৰা দিনৰে থাকিও মই চেতনাহীন এইফালে হাঁহৰ মঙহ বনি আছে অ'কে গাইছ এয়া খানা আহি গ'ল এইফালে আছে হাঁহ মাংস জলকীয়া ভাজি এইফালে আমাৰ বাস্তৱ অলপ দি দিম মধুৰ শিহৰণে আহি নীৰৱে মুখত বোলাই মোৰ বুকুৰে শীতল কলিজা এতিয়া ফলটোৰ বিষয়ে বাস্তৱ ভাই কৈ দিব আমাৰ তো ফলটোৰ নামটো হৈছে চেপেটা আৰু এই ফলটো মানে খাবলৈ বহুত ভাল লাগে আৰু মানে ফলটো আপুনি কি কৰিব লাগে এই ফলটো আপুনি ঘৰত যদি তুঁহগুৰি আছে ন ধান কুটালে যোনটো তুঁহগুৰি লাগে তুঁহগুৰিটো বা আপোনাৰ ধানৰ ফলি বা ভঁৰাল চৰালত ভৰাই পেলাই আপুনি প্ৰায় এসপ্তাহ ভৰাই থৈ দিব এসপ্তাহ ভৰাই পেলাই এইটো 2 মাহৰ পিছত গোটেই মালটো কোমল হৈ যাব কোমল হৈ পেলাই এই ভিতৰ বাহিৰৰ বাকলিটো গুচাই পেলাই এই ভিতৰ মালটো এই মানে ইয়াৰ ভিতৰ মানে যোনটো ভিতৰ বস্তুটো হৈছে গ্ৰীণ কালাৰ খাই খুব ভাল লাগে মিঠা হয় তো আপোনালোকে যদি নাই খোৱা প্লিজ ট্ৰাই কৰি চাব প্ৰায় গাঁৱলীয়া জেগাত আৰু গাঁৱলীয়া মানুহৰ মানে প্ৰায় ঘৰত পোৱা যায় আৰু চবৰ ঘৰতে থাকে তো আপোনালোকে যদি নাই খোৱা প্লিজ ট্ৰাই কৰিব খাই ভাল লাগে অ'কে গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ টিল দেন টাটা বাই বাই